সুপ্ৰভাত। আজি নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। এতিয়া ভাত দাইল হৈ গ'ল, ৰাতিপুৱাই বনাব লাগে কাৰণ ডিউটি আছে মিষ্টাৰৰ। ইফালে ভাত আৰু ইফালে দাইল হৈ গ'ল। এতিয়া মই চব্জি বিচাৰি যাওঁ, কি কিনো পাওঁ বাৰীত বিচাৰি আনো। গতিকে আজি সোমবাৰ, আমাৰ নিৰামিষ, সেই গতিকে আজি বাৰীত থকা শাকে কি পাওঁ বুটলি আনো। বাস্কেটটো লৈ লৈছোঁ। এই আছে ছাতিটো লৈ লৈছোঁ, ইফালে লগত বাস্কেট। বহুত হাবি হৈ আছে বাৰীখন, বৰষুণ দি থকাৰ কাৰণে চফা কৰিব পৰা নাই। এনে দেখুৱাই দিছোঁ অকণমান আমাৰ বাৰীখন, চাওকচোন কিমান হাবি। ইফালে কচু লগাই থৈছোঁ, ইয়াত এফালে কচু, সিফালে তিতা কেৰেলা। এয়া মই হাতী ভেকুৰী ছিঙিবলৈ আহিছোঁ। কোনে কোনে বাৰু হাতী ভেকুৰী চিনি পায় ক'বচোন। এইটো ভেকুৰী, আৰু এবিধ ভেকুৰী আছে, সেই ভেকুৰীবিধতকৈ অলপ তিতাটো কম। সেয়া তাকে মই ছিঙিবলৈ আহিছোঁ। বহুত দিনৰ পৰা খাম বুলি ভাবি আছিলোঁ, খোৱা হোৱা নাছিলে, গতিকে আজি ছিঙিব আহিলোঁ। এয়া হাতী ভেকুৰী ছিঙি আনিলোঁ, এতিয়া কাটিম। কেনেকৈ বনাই নেদেখুৱাওঁ বাৰু আপোনালোকক, অকল ছিঙাটোহে দেখুৱালোঁ দেই। এইটো হাতী ভেকুৰী, সেইবিধ ভেকুৰীৰ নিচিনা একে, কিন্তু সেই ভেকুৰীটোতকৈ তিতাটো কম ইয়াৰ। আৰু এইটো কিন্তু বেছি খাব নালাগে বুলি কয় দেই, খুব বেছি খালে টোপনি ধৰে, সেইকাৰণে মই কমকৈ বনাওঁ, অকণমান আলুৰ লগত বনাইছোঁ। ইয়াত ভাত চব্জি হৈ গ'ল, এতিয়া খাবলৈ ৰেডি কৰোঁ, কাৰণ মিষ্টাৰ মৰ্ণিং ক্লাছ আছে, গতিকে সোনকালে যাব লাগিব। খুব খৰধৰ কৰিব লগা হৈছে, কাৰণ আজি দেৰিকৈ উঠিলোঁ, বৰষুণ দি থকাৰ কাৰণে দেৰি হ'ল শুই উঠাটো। গতিকে এতিয়া আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নতুন এটি ভিডিঅ'লৈ পুনৰ লগ পাম আপোনালোকক। এতিয়া বাই বাই।